শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, সকলোকে শুভ দুপৰীয়া জনালোঁ। গুড আফটাৰনুন এভৰিৱান। ময়ো বনাবলৈ ৰেডি কৰিছোঁ। এইফালে কি লৈছোঁ দেখিছেনে? এটা ঔটেঙা, বিলাহী আৰু আলুকেইটা কিন্তু শ্বিলঙত ওলোৱা নতুন আলু দেই। এইটো ছিজনত শ্বিলঙত নতুন আলু ওলায়, সেয়া নতুন আলু আৰু ঔটেঙা আৰু বিলাহী। মই বিলাহীতকৈ ঔটেঙা দি এইটো ছিজনত ঔটেঙা দি খাই বেছি ভাল পাওঁ, কাৰণ এইখিনি সময়ত কোমলীয়া ঔটেঙাটো খাবলৈ কিবা এটা বেলেগ সোৱাদ লাগে। সেয়েহে মই ঔটেঙাটো বেছি ভাল পাওঁ। মই এতিয়া ভাবিছোঁ ঔটেঙা দিয়ে বনাম বুলি। বিলাহীকেইটা চাওঁ কি হয়। তাৰপিছত এটা বস্তু দেখাম, এইফালে মাছ আছে আৰু এইফালে এটা বস্তু দেখাম। আপোনালোকে কোনে কোনে খায় আৰু কেনেকৈ খায় মোক জনাবচোন। এয়া মই বনাই নেদেখাওঁ, কিন্তু সেয়া মই দেখাইছোঁ। এয়া চাওকচোন, চিনি পাইছেনে? কাৰ কাৰ ফেভৰেট হয়? মই কিন্তু খাই ভাল পাওঁ। কোনে কোনে ভাল পায় জনাব দেই কমেণ্টত। ভাল লাগে মোৰ খাই কিনি, আৰু কেনেকৈ খায় সেইটোও জনাব। এতিয়া মই মাছৰ লগত ঔটেঙা দি বনাম। ঔটেঙা, আলু এনেকৈ দি মাছেদি বনাম, জোল বনাম। আৰু বাকী চাওঁ। সকলোকে পুনৰ শুভ